তো গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু আৱাৰ নিউ আনাডাৰ ব্লগ। আৰু আজি যিহেতু হনুমান জয়ন্তী হয়, তো আমি এতিয়া পূজা কৰিবলৈ গৈ আছোঁ। আৰু আমি যিহেতু মংগলবাৰে পূজা কৰোঁ, হনুমান মন্দিৰত পূজা কৰোঁ, তো আজি যিহেতু হনুমান জয়ন্তী হয়, তো আজি পূজা কৰিবলৈ কিয় নাযাম। তো বলক আজি পূজা কৰিবলৈ যাওঁ। আৰু ইপিনে আমাৰ পৰা ওলাই ৰেডি, নিশান্ত ওলাই ৰেডি। চাওক তুনো ৰেডি না? সদায় তোমাক কৈ থাকে তুমি মেখেলা চাদৰ পিন্ধি কেনে মন্দিৰত নোযোৱা, যি টি ড্ৰেছ পিন্ধি কেনে মন্দিৰত যোৱা। আজি তাই মেখেলা চাদৰ পিন্ধি কেনে ওলাইছে, যিহেতু আজি পূজা। তো আজি এইয়া চাওক, বেলেগৰ কথা যি মন যায় তাকে পিন্ধিম নাকি? মোৰ য'ত সুবিধা হয় মই যিযোৰ পিন্ধি ভাল পাওঁ সেই বুলি বেলেগৰ নিচিনা এনেকে গোটেই পেটটো ওলাই কেনে নোলাম, বুকু ওলাই কেনে নিপিন্ধো নহয়। যি ধৰণৰ ড্ৰেছ পিন্ধে ভাল, গাটো ঢাকাই থাকে, হয় না নহয়? হাফ পেণ্টে পিন্ধো বা কিবা পিন্ধো, বেলেগৰ নিচিনা টাইপলা দেখাই দেখাই ভিডিঅ' নবনাও নহয় ওলাই কেনে। তো বেলেগে কিবা ক'লে মোৰ একো আহে নাযায়, কোনোবা কি তাৰ কাৰো মই পিন্ধবা জানে, কাৰো মোক পিন্ধি থকা নাই এটা কাপোৰ। এতিয়া এয়া চাওক নিশান্ত ওলাইছে, এতিয়া আমি যাবলৈ ওলাইছোঁ। চিনু ওলাইছে, যাওঁ আৰু নে কি কয়? তো বন্ধুসকল এতিয়া যাওঁ। চশমাযোৰ কেনে লাগিছে বাৰু? মোৰটোতো অলপ ডাঙৰ হৈছে গম পাইছোঁ, কিন্তু উপায় নাই, পিন্ধিব লগা হৈছে। তো গাইজ তাই এতিয়া পূৰা চাকিবিলাক ৰেডি কৰি আছে, তেল চাকি। এয়া চাওক, পেলাই দিয়াচোন। তো গাইজ এইটো পেলাই দিব নালাগে, এইটো ইয়াতে জমা কৰি থ'ব লাগে ইয়াতে। তো সিহঁতে জ্বলাই দিওঁ আমি। তো প্লাষ্টিক কেতিয়াও নজ্বলাব, জ্বলাই দিব সদায়। আৰু এয়া চাওক আমি তাই ৰেডি হৈ গৈছে, এতিয়া আমি যাবলৈ ওলাইছোঁ। যাওঁ আৰু দৰ্জাবিলাক মাৰোঁ। তো গাইজ বৰ্তমান আহি পালোঁ আমি হনুমান মন্দিৰ। দেখিছোঁ ধুনীয়াৰ চেণ্ডেল আৰু আমাৰ আৰু নিশান্তে ধুনু আৰু বাবুই বঢ়িয়াকৈ ভৰিয়াত ধুই আছে। আৰু আহক এতিয়া ভিতৰত সোমাই যাওঁ নে কি কয়? তো এয়া চাওক ধুনীয়াকৈ গেটখন সজাইছে, যিহেতু আজি হনুমান জয়ন্তী। তো আজি হনুমানৰ জন্মদিন চাগে, মই ভালকৈ নাজানো, আপোনালোকে যদি জানে কমেণ্টত জনাই দিয়ক। আমি এতিয়া ভিতৰত সোমাই আছোঁ, ধুনীয়াকৈ পূজা চাকি তাকি দি উঠি বঢ়িয়াকৈ ফুট চুট লগাওঁ। তো হনুমান মন্দিৰত আহিলে এটা বেলেগ এটা পাৱাৰ অনুভৱ হয় বডিত, আৰু বিৰাট ভাল লাগে, আহি মনটো শুদ্ধ হয় আৰু বহুত ভাল লাগে। হনুমান মন্দিৰত আহিলে এটা বেলেগ পাৱাৰ ফিল হয়। তো দেখিছে দিনটোৰ কাৰণে মানে মজা এটা ফিল হয়। এয়া চাওক ধুনীয়াকৈ ভিতৰত সোমাই গৈছে তাই, এতিয়া চাকি ইয়াতে জ্বলাব, বঢ়িয়াকৈ ৰেডি কৰি আছে তাই। আৰু নিশান্ত ইয়াতে ৰখি আছে। এইটো চাওক ধুনীয়াকৈ এটা হনুমানৰ মূৰ্তি, ধুনীয়া এটা হনুমানৰ মূৰ্তি ইয়াতে। আৰু মানুহ দেখিছে, দুনীয়াৰ মানুহ, চাৰিওপিনে মানুহ। এয়া দেখিছে তাই বঢ়িয়াকৈ ইয়াতে চাকি জ্বলাই আছে, ধূপ জ্বলাই আছে। আৰু তাই মোক কৈ আছে যে চাকিখন তাতে লৈ যায় জ্বলাই দিয়ে, কিন্তু তাইকে জ্বলাব দিলোঁ। আৰু ইয়াৰ নিশান্ত দেখিছে, বাবু ইয়াতে। নিশান্তৰ নামটো কিয় লওঁ, মানুহে ভাবে কি নিশান্ত বুলি নাম লয় ল'ৰাটোক, কিন্তু তাইক ধুনু বুলি মাতে। নিশান্তৰ নামটো লওঁ যিহেতু সি এতিয়াও কথা ক'ব পৰা হোৱা নাই, সি যেন নামটো ইয়াৰ বেলেগে মাতিলে গম পাই যে সি নিশান্ত হয় তাৰ নামটো। তো সেইকাৰণে মই নিশান্ত বুলি মাতোঁ। মোৰো ভাল নালাগে যে তাক নিশান্ত বুলি মাতিবলৈ, বাবা বুলি মাতোঁ সদায়, কিন্তু মাজে সময়ে নিশান্ত বুলি মাতোঁ, যেন সি তাৰ নামটো যেন সি শুনিলে গম পায় যে তাৰ নামটো নিশান্ত হয়। তো সেইকাৰণে নিশান্ত বুলি মাতোঁ। তো এয়া চাওক বহুত মানুহ আহিছে আজি, তাক ধৰি আছোঁ, অলপ অসুবিধা হৈছে কেমেৰাটো ধৰিবলৈ। আৰু এতিয়া আমাৰ এতিয়া বঢ়িয়াকৈ চাকি জ্বলাই আছে। আৰু এই তো গাইজ আমাৰ চাকি দিয়া হৈ গ'ল। আৰু এই চাওক আমাৰ বাহিৰত ওলাইছে, আৰু ইয়াতে ধুনীয়াৰ চেণ্ডেল। এতিয়া আমাৰ চেণ্ডেল কোনযোৰ আছে, মোৰ চেণ্ডেলটো বিচাৰোঁ ৰ'ব ক'ত, ওই যোৰ উলট পুলট হৈ আছে চেণ্ডেল, এই যোৰ। তো এতিয়া চেণ্ডেলযোৰ পিন্ধোঁ, ধুনীয়াকৈ যাওঁ। আৰু অলপ বজাৰো কৰিবলগীয়া আছে, মালিগাঁৱত যাম, মালিগাঁও চাৰিআলি। তো যাওঁ আহক বলক।
বন্ধুসকল আমি এতিয়া আহি গ'লোঁ মালিগাঁও চাৰিআলি। এইখন দেখিছে ব্ৰিজ, মালিগাঁৱত অলপ ধুনীয়াকৈ খুঁটাবিলাকত ছবিবিলাক আঁকা আছে দেখা গৈছে। আৰু এতিয়া অলপ যাওঁ দোকানৰ পিনে, এইখন ব্ৰিজখন দেখিছে। আৰু এতিয়া দোকানৰ পিনে যাওঁ, কাপোৰ চাপোৰ ল'লোঁ অলপ বজাৰ কৰি দোকানৰ পৰা। আৰু এতিয়া বন্ধুসকল বস্তু লৈ ল'লোঁ অলপ। এয়া চাওক, খাব বাবা কি কি ল'লা? যাওঁ আৰু অকল আমি এতিয়া তলৰ পৰা আহি পালোঁ। আৰু আহি নিচানতে খাই আছে আইচক্ৰীম, এইটো গুড়ৰ তাৰ ফেভৰেট আইচক্ৰীম। আৰু ইয়াতে মই পৰঠা চৰঠা লৈ আহিছোঁ, তাইও খাই আছে আইচক্ৰীম। এয়া চাওক, ই নিজৰটো নাখায়, মাকৰটো আগতে খতম কৰিব খুজি আছে। মই যিটো পৰঠা চৰঠা নাখাওঁ, আকৌ নিৰামিষ খাম আজি, তো সেইটো কাৰণে আইচক্ৰীম এটা খালোঁ আৰু ঠাণ্ডা পেট ঠাণ্ডা পৰিল। এই দেখিছা মদটো লাগে তাক, দেখিছা দেখিছা, নিজৰটো নাখাইছা। নিজৰটো সেইসকল এতিয়া আমাৰ ভেন্দি কাটি আছে। আজি যিহেতু হনুমান জয়ন্তী, সেইকাৰণে নিৰামিষে বনাব। তো ভেন্দি পিঁয়াজ চিয়াজ নিদিয়ে, ডাইৰেক্ট তেল দি খালি ভাজি দিবা না, খালি ভাজি দিব। চাওক ভেন্দি কাটি আছে এইপিনে। দেৰিও হৈছে, দালি চালি বনালো হয় দালি, কিন্তু দেৰি হৈছে না, সেইকাৰণে ভাবিলো কি মোৰ একো টেনশ্যন নাই, মই নিৰামিষ চিৰামিষ নাই মোৰ, মই যি পাওঁ তাকে খাই দিওঁ। তুমি নামানা নহয়, নামানিলে তুমি নিজেতো নবনা না, মই যি দিওঁ সেইটো খাবই লাগিব। যেনেকে তুমি এতিয়া বিন্দাছ পৰঠা আনি খাই দিলা। তুমি খাব পাৰা, তুমি পিঁয়াজ লৈ ল'বা, বাহিৰ বাৰত এনে খাবা তুমি খা যদি। ইপিনে চাওক নিচানতে ক'ত আছে, ই খেলি আছে তাতে। আৰু আমাৰ ফুলকেইটা চাওক কি ধুনীয়া লাগি আছে।